হেল্ল' গাইজ, আপোনালোক সকলোকে মই মোৰ চেনেল দিৱস এণ্টাৰটেইনমেণ্টলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আপোনালোক সকলোৱে ভালে আছেনে? আশা কৰোঁ আপোনালোক সকলোৱে কুশলে আছে আৰু এনেদৰে আপোনালোকৰ মৰম চেনেল মোক যাতে আগলৈকে দি থাকে। লগতে আপোনালোক এটা কথা কওঁ যে আপোনালোকলৈ ভাল খবৰ এটি দিওঁ। মোৰ চেনেলটিৰ বৰ্তমান 1K ছাবস্ক্ৰাইবাৰ হ'বলৈ গৈ আছে আৰু 14-15 কিবা এনেকুৱা ছাবস্ক্ৰাইবাৰ লাগে। গতিকে আপোনালোকৰ পৰা আগলৈকেও এনেদৰে মৰম চেনেহ পাম বুলি আশা কৰিছোঁ। অৱশ্যে এতিয়া মই যাব আহিছোঁ মামাহঁতৰ ঘৰলৈ। মামাহঁতৰ ঘৰ লখিমপুৰ বুলি কয়। অৱশ্যে জিলা নহয়, আমাৰ দৰং জিলাৰে উত্তৰ অঞ্চলত থকা লখিমপুৰ এখন গাঁও। এটি পুখুৰীৰ নামেৰে গাঁওখনৰ নামাকৰণ কৰা হৈছে লখিমপুৰ। আৰু পুখুৰীটি ৰজাদিনীয়া পুখুৰী, বহুত ঐতিহ্য ইয়াৰ লগত জড়িত হৈ আছে। আৰু তাৰ ওচৰতে আছে বুঢ়ীনগৰ পুখুৰী। গতিকে এই বুঢ়ীনগৰ পুখুৰীটিও ৰজাদিনীয়া ঐতিহ্য থকা পুখুৰী। গতিকে এই দুয়োটি পুখুৰী আপোনালোকক মামাহঁতৰ ঘৰত যিহেতু যাম, ভাবিলোঁ আপোনালোককো এই পুখুৰী দুটি দেখুৱাওঁ। আৰু যদি আপোনালোক দৰং জিলাৰ বাসিন্দা তেনেহ'লে এই পুখুৰী দুটি আপোনালোকে বেছি সংখ্যকেই দেখা পাইছে। আৰু যদি আপোনালোকে দৰং জিলাৰ বাহিৰৰ পৰা মোৰ এই ভিডিঅ'টি চাই আছে তেনেহ'লে আপোনালোকে যদি আহি পোৱা নাই বা এই পুখুৰী দুটি দেখা নাই তেনেহ'লে মোৰ এই ভিডিঅ'টি দেখা পাব। গতিকে আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিব বুলি আশা কৰিছোঁ। আৰু তাৰ লগতে এনেদৰে যাওঁতে ক'ত কি দেখা পাওঁ তেনেকৈ আপোনালোক দেখুৱাই যাম। গতিকে আজিৰ ভিডিঅ'টি বিশেষ তেনেকুৱা নহয়, এটি সাধাৰণ ব্লগ। তথাপিতো এটাই আমাৰ লক্ষ্য, লখিমপুৰ পুখুৰী আৰু বুঢ়ীনগৰ পুখুৰী, এই দুটি পুখুৰী আপোনালোকক দেখুৱাম। গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিব। আৰু এতিয়া আমি আহি পালোঁ ডিপিলা চক। এয়া হৈছে ডিপিলা চক। এনেকৈ লেফ্ট ছাইডে গ'লে আমি খটৰা মন্দিৰ পাওঁ। আপোনালোকে নাম শুনিছেই, সমগ্ৰ অসমবাসীয়ে জানে দৰঙৰ বিখ্যাত খটৰা মন্দিৰ। আৰু আমি সেই দিশেৰে নাযাওঁ, কাৰণ সেই দিশেৰে গ'লে মথাউৰিৰে যাব লাগে, ৰাস্তাটো অলপ বেয়া হয়। গতিকে আমি এনেকৈ পূব দিশেৰে যাম। আৰু এইফালেৰে গ'লে আমি পথৰুঘাট পাম। পথৰুঘাট আপোনালোকে নাম শুনিছে আৰু আপোনালোকে জানেই যে ইংৰাজ আৰু আমাৰ অসমৰ বিশেষকৈ দৰঙৰ কৃষকসকলে ইয়াতে ইংৰাজৰ বিৰুদ্ধে যুদ্ধ কৰিছিলে। আৰু 1894 চনত এই যুদ্ধ হৈছিলে। আৰু এই যুদ্ধত আমাৰ অসমৰ বিশেষকৈ দৰঙৰ 140জন হিন্দু মুছলমান কৃষক শ্বহীদ হৈছিলে, 140জন। গতিকে এই সংখ্যাটো মই ইউটিউবৰ পৰাই চাৰ্চ কৰি পোৱা। গতিকে সংখ্যাটো ভুলো হ'ব পাৰে, আপোনালোকে তাক লৈ বিতৰ্ক নকৰিব। আপোনালোকে যদি সঠিক সংখ্যাটো জানে আপোনালোকে জনাব। আৰু এইখন হৈছে আমাৰ দৰং জিলাৰ অন্যতম প্ৰধান নদী, ননৈ নদী। প্ৰতি বছৰে এই ননৈ নদীৰ ফলত এই ননৈ নদীৰ দুই পাৰে থকা ৰাইজসকল বানত প্লাবিত হয়। আৰু এয়া হৈছে মহলীয়াপাৰা চক। এই মহলীয়াপাৰা চকৰ পৰা আপোনালোকে উত্তৰ ফালে যাব লাগিব। আমি এতিয়া উত্তৰ ফালে যাম। আৰু প্ৰথমে আমি বুঢ়ীনগৰ পুখুৰী পাম। আপোনালোকে চাই থাককচোন ভিডিঅ'টো সকলোকে। আৰু এয়া আমি বুঢ়ীনগৰ পুখুৰী পালোঁ। এয়া বুঢ়ীনগৰ পুখুৰী আপোনালোকে চাওকচোন, কিমান বৃহৎ পুখুৰী। আপোনালোকে দেখি অভিভূত হৈ যাব নিশ্চয়। আৰু এতিয়া মই আপোনালোকক বুঢ়ীনগৰ পুখুৰীৰ বিষয়ে দুটামান কথা ক'ম। আৰু এই বুঢ়ীনগৰ পুখুৰী খন্দাইছিলে ৰজা আৰিমত্তৰ দিনত। তেখেতে 11 শতিকাৰ পৰা 12 শতিকাৰ ভিতৰত এই পুখুৰীটো খন্দাইছিলে। আৰু আনুমানিক এই পুখুৰীৰ গভীৰতা 25 পৰা 30 ফুট বুলি ইয়াৰ স্থানীয় লোকে কৈছে। আৰু এই পুখুৰীৰ মুঠ মাটিকালি হৈছে 88 বিঘা 1 কঠা 16 লেচা। আৰু পানীভাগত আছে 51 বিঘা 3 কঠা 4 লেচা। অৰ্থাৎ পুখুৰীৰ ভিতৰ ভাগত থকা মুঠ মাটিকালিৰ পৰিমাণ 51 বিঘা 3 কঠা 4 লেচা।
আৰু গোটেই পুখুৰীটোৰ মুঠ মাটিকালি বুলি ক'বলৈ গ'লে 88 বিঘা 1 কঠা 16 লেচা আৰু পানী ভাগত আছে 51 বিঘা 3 কঠা 4 লেচা আৰু পাৰ ভাগত আছে 36 বিঘা 3 কঠা 12 লেচা। টোটেল 88 বিঘা 1 কঠা 16 লেচা। আৰু এতিয়া আমি লখিমপুৰ পুখুৰীলৈকে গৈ আছোঁ। বেছি দূৰ নহয়, 1 কিলোমিটাৰ 1.5 কিলোমিটাৰ ওচৰা ওচৰি। গতিকে আমি ডাইৰেক্ট লগ পাম লখিমপুৰ পুখুৰীত। আৰু এয়া হৈছে লখিমপুৰ পুখুৰী। বুঢ়ীনগৰ পুখুৰীৰ দৰে লখিমপুৰ পুখুৰীৰো যথেষ্ট ইতিহাস আছে। তাৰ মই এটি ঘটনা আপোনালোকক কৈছোঁ। এই পুখুৰীটো খন্দাইছিলে কোচ ৰজা ধৰ্মনাৰায়ণে। জনশ্ৰুতি মতে তেওঁ এটা হাতীৰ পিঠিত উঠি এদিন মানে এইফালেৰে গৈ আছিল। তেনেতে ইয়াৰ ওচৰতে থকা বালিপুতা নামৰ এখন গাঁৱত হাতীটো হঠাতে ৰৈ গৈছিল। তেতিয়া ধৰ্মনাৰায়ণে অশেষ চেষ্টা কৰিও হাতীটো আগুৱাই নিব নোৱাৰিলে। তেওঁ ইয়াৰ কাৰণ জানিব বিচাৰিলে আৰু সেয়ে তেওঁ পুৰোহিত এজনৰ হতুৱাই ইয়াৰ মানে বিষয়ে চোৱালে আৰু তেতিয়া গম পালে যে সেই ঠাইত হেনো এখন পীঠ আছে। আৰু তেতিয়া তেওঁ থিৰাং কৰিলে যে তেওঁ ইয়াত এটা মন্দিৰ বনাব। আৰু তেওঁ মন্দিৰ বনাই তাত লক্ষীনাৰায়ণ বুলি এগৰাকী লক্ষীনাথ নামৰ এগৰাকী পুৰোহিতক ইয়াৰ মন্দিৰৰ কাম কাজ চোৱাৰ দায়িত্ব দিলে। আৰু এই লক্ষ্মীনাথ নামৰ পুৰোহিতগৰাকীৰ নামেৰে এটা সময়ত কি হ'ল, এই গাঁওখনৰ নাম লখিমপুৰ হ'ল। এইটো ইয়াৰ স্থানীয় লোকে কোৱা কথা আৰু জনশ্ৰুতি মতে এই কথাটো আমি শুনিবলৈ পাইছোঁ। গতিকে পুখুৰীটোৰ বিষয়ে আপোনালোক দেখুৱালোঁ। এইখন হৈছে লখিমপুৰ হাইস্কুল। এই লখিমপুৰ হাইস্কুলখনক এই পুখুৰীৰ মাছ কাছ আদি বেছিয়ে এটা সময়ত যেতিয়া স্কুলখন প্ৰাইভেট আছিলে তেতিয়া এই স্কুলৰ ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়া পাঠ্যপুথিৰ যোগান ধৰিছিলে। এই কথাখিনি মই মামাহঁতৰ ঘৰত সৰুতে যথেষ্ট আহিছিলোঁ আৰু তেতিয়াই মই গম পাইছিলোঁ। এতিয়া অৱশ্যে এইখন চৰকাৰী হৈছে বুলি গম পাইছোঁ। গতিকে ইয়াৰ অৱস্থাও ভাল হৈছে স্কুলৰ। এতিয়া আমি ডাইৰেক্ট মামাহঁতৰ ঘৰলৈ যাম। মামাহঁতৰ ঘৰত ককা আইতাৰ তিথি আছে আজি। চোতালত যথেষ্ট মানুহ বহি আছে। গতিকে চোতালত ভিডিঅ' কৰিব তেনেকৈ ভাল নালাগে মানুহৰ আগত, যিহেতু ককা আইতাৰ তিথি। তাত ভিডিঅ' কৰিলে মানুহে এইটো বেয়া পাব পাৰে। জানক মামাহঁতৰ এই বাৰী বস্তিখন দেখুৱাই দিছোঁ। এনেকৈ মামাহঁতৰ এইবিলাক বাৰী বস্তি যথেষ্ট ডাঙৰ। বহুত মাটি বাৰী আছে এইফালৰ মানুহৰ সাধাৰণতে। আৰু ইয়াত এটা বিশেষ লক্ষণীয় কথা, সকলো মানুহৰে এটি পুখুৰী থাকিবই মানে। আৰু এইফালে মানুহৰ মানে প্ৰধান জীৱিকা হৈছে মৎস্যবৃত্তি। আৰু এয়া পুখুৰী দেখিছে মামাহঁতৰ এইটো। আৰু এইখন হৈছে মামাহঁতৰ লোকেল মুৰ্গীৰ ফাৰ্ম। আৰু ইয়াতে এয়া আপোনালোকে চৰাই দেখিছে। আৰু আছিলে হয়তো, চাগে বেচিছে। আৰু কণী ইয়াতে পাৰিছে নেকি চাওকচোন। এটি কণী দেখিছোঁ বাৰু, এইটো কণী দেখিছে আপোনালোকে এয়া। আৰু হয়তো বাকীখিনি লৈ গৈছে। তো ভিডিঅ'টো ইমানেই আছিলে। আপোনালোক সকলোকে অশেষ ধন্যবাদ ভিডিঅ'টি শেষলৈকে চাই থকাৰ বাবে। আৰু এতিয়া সন্ধিয়া হৈছে, গতিকে আমিও ঘৰলৈ আহি আছোঁ। ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।